চাওক আমি আজি এই বৃহত্তৰ বকলীয়াঘাট অঞ্চলৰ আমি সচেতন নাগৰিকে আজি আমি এখন এই যিটো আমাৰ আজি লিষ্ট পতা যে আমাৰ বিভিন্ন আমাৰ যিবিলাক নন ট্ৰাইবেল মানুহক যিখন আমাক প্ৰেৰণ কৰিছে গতিকে এই ভিত্তিত আজি আমি ইয়াত আমাৰ বেংগলী বিহাৰী আমাৰ যিমানটা সম্প্ৰদায় আছে গতিকে এই সম্প্ৰদায়খিনিক লৈ আজি অতি কমেও আমাৰ আজি 2000মান মানুহ আমাৰ গোট খাইছে গতিকে আমি তেওঁক লৈ আমি আজি আলোচনা কৰিছোঁ আৰু এই আলোচনাৰ মৰ্মে আমি এখন শক্তিশালী আমি কমিটি গঠন কৰিম আৰু এই কমিটিখনে আমাৰ এই লিষ্ট পতাটো আমাৰ এই পতাৰ পৰা উঠাব লাগিব আৰু লিষ্ট পতাৰ যিটো 3 নম্বৰ যিটো দফা গতিকে এই দফাটো অতি শীঘ্ৰে তেওঁলোকে উঠাই ল'ব লাগিব আৰু যদি উঠাই নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি নীতিগতভাৱে আমি শান্তিপূৰ্ণভাৱে হওক বা আমি গণতান্ত্ৰিকভাৱে হওক আমি আন্দোলন গঢ়ি তুলিম বৃহত্তৰ আমাৰ কাৰ্বি আংলং যিমানবোৰ আমাৰ নন ট্ৰাইবেল মানুহ আছে আমি তেওঁলোককো আমি সজাগ কৰি তুলিম যাতে এই লিষ্টটো আমাৰ ইয়াৰ পৰা উঠিব লাগিব আৰু আমাৰ 3 নম্বৰ যিটো দফা এইটো আমাৰ ইয়াৰ পৰা নাকচ কৰিব লাগিব।